সৰু ল'ৰা ছোৱালীবোৰতো কেক কাটি জন্মদিন সকলোৰে পাতে, প্ৰায়ভাগৰে পাতে, কিন্তু ডাঙৰৰ পাতিলে আকৌ ভাল লাগে নহয়নে? তেনেকুৱাই হ'ল আমাৰ ঘৰত যোৱাকালি। নমস্কাৰ, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো অৱশ্যে যোৱাকালিৰ দুপৰীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। কি হৈছে, দুপৰীয়া সময়ত ছোৱালীজনীক থ'বলৈ যাব লগা হ'ল। তাইৰ কলেজ ক্লাছ আছে। তাৰপৰা দৌৰা দৌৰি কৰি আহি কাপোৰখিনি সলাই আকৌ পাকঘৰত সোমাইছোঁ। আৰু পাকঘৰত সোমাই মানুহজনে বজাৰ কৰি নিছে, বজাৰখিনি আজৰি কৰি থ'লোঁ। তাৰপিছত কৈছে কি তিয়ঁহ খাম, খুব গৰম পৰিছে যে, ইমান গৰম, তিয়ঁহ খাম বুলি ক'লে। বোলো তিয়ঁহটো কাটি লোৱা আগতে, আৰু মাছ চাছ বাছি থৈ গৈছিলোঁ মই, গতিকে মাছখিনি বোলো ভাজোঁ আগতে, তেনেকৈ কেৰাহীখন পাতি দিছোঁ। আৰু এই গেলা গৰমত যিমান সোনকাল পাৰি সিমান ভাতখিনি হ'লে ভাল আৰু। ভণ্টিও আগতীয়াকৈ আঞ্জা কাটি দিছে, বোলো মই ভাতখিনি বনাওঁ দৌৰা দৌৰি কৰি। আৰু ইপিনে ভাত চাত হোৱাৰ পিছত আকৌ খাই বৈ আজৰি হৈ আৰু তাক আনিব যাব লাগিব, গতিকে অকণমান দৌৰা দৌৰি কৰিছোঁ। সেইকাৰণে বোলো ইপিনে ঘাম মুচিও আছোঁ, গামোচা এখন লৈ লৈছোঁ। ইপিনে একদম পটল ভাজিছোঁ, পানীলাও ৰান্ধিছোঁ, ইপিনে দালি, তেনেকৈ আৰু বনাবলৈ চেষ্টা কৰিছোঁ আৰু যি পাৰোঁ আৰু এই গৰমত। আৰু নাখালেও নহয়, পেটটো আছে যেতিয়া খাবতো লাগিবই, তেনেকুৱা। আৰু ইপিনে আবেলি সময়ত আৰু কৈ গৈছে বৰজনাৰ জন্মদিন আছে। জন্মদিন মানে 70 বছৰ হ'ল কিজানি, সেইকাৰণে জন্মদিন পাতিছে। ইপিনে দালিখিনিত তেলনি মাৰি ল'লোঁ। দালিখিনিত তেলনি মাৰাৰ পিছত আৰু কিছুমান দালি যে পটকৈ নিসিজে জানেনে, আৰু দালিখিনি সিজা নাছিল বাৰে, এনেকৈ ঘুটনিৰে ঘুটি দিলোঁ অকণমান দালি। আৰু কিনো আৰু চিম্পুল আঞ্জা বনাইছোঁ, টেঙাও অকণমান বনাইছোঁ, মাছেৰে টেঙা খাবলৈ খুব ভাল লাগে নহয়নে? আৰু এই গৰমত টেঙাখিনি খাবলৈ পালেহে মনটো শান্তি, তেনেকুৱা। ইপিনে আৰু পটলো ভাজিছোঁ, ছোৱালীজনী আৰু পটল ভাল পায়, গতিকে পটলো ভাজিছোঁ। এনেকৈ ভাত আঞ্জাখিনি হ'ল বাৰু, সোনকালে হৈ গ'ল। তাৰপিছত আৰু ঢেৰ কাম থাকে নহয়, আমাৰ মহিলাবোৰৰনো কামৰ কিমান বৰ্ণনা কৰিম, ঢেৰ কাম থাকে। তাৰপিছত আকৌ এইপিনে নাৰিকল কেইটামান আনি থৈছিলে, ওচৰৰে ল'ৰাজনক মাতি আনি নাৰিকলকেইটা কাটিবলৈ দিলোঁ। কি হ'ল, সিদিনাখন নিজে চাই অনা নাছিলোঁ, মানুহজনে যেনেকৈ দিলে তেনেকৈ নাৰিকলখিনি আনিলোঁ, কিন্তু এটা বেয়া হ'ল, বেয়া লাগিছে। আৰু এয়া হৈছে গধূলি প্ৰাৰ্থনা কৰাৰ পিছত, গোঁসাই ঘৰক চাকি দিয়াৰ পিছত আৰু জন্মদিনলৈ বুলি গ'লোঁ। এয়া বৰজনা আমাৰ আৰু মোৰ জা বাইদেউ, গতিকে আটাইয়ে মিলি এনেকৈ কেক কাটিছে। কেক কাটি আকৌ অকণমান খোৱাৰো ব্যৱস্থা কৰিছে বাৰু, মানুহ বেছি মতা নাই, গতিকে 70 বছৰ হ'ল কাৰণে অকণমান জন্মদিনত ফূৰ্তি কৰিছে। আৰু মই জোকাই আছোঁ, বোলো আজিকালি সৰু ল'ৰা ছোৱালীৰ জন্মদিন নাপাতোঁ আৰু, এতিয়া আকৌ ডাঙৰৰে পাতি থাকিম তেনেকৈ। তাৰপিছত আৰু এয়া খোৱা কামৰা লাগিছে এনেকৈ, মানুহ বেছি মতা নাই যিহেতু, আমি এনেকৈ বোলো তাকে অকণমান ভিডিঅ' কৰি ৰাখোঁ, স্মৃতি হৈ থাকিব সেইকাৰণে। ইপিনে মোকো দেখিছেনে একদম এমুখা খুৱাই দিছে। ইপিনে দৈ চিৰা, কল, লালমোহন, পায়স সকলোবোৰ এনেকৈ লৈ লৈছোঁ। এতিয়া খোৱাহে কথা, ৰাতি আৰু ভাত নাখাওঁ আৰু, গধূলি সময় যেতিয়া সেইখিনি খাই ল'লোঁ যেতিয়া, আৰু ৰাতি ভাত নাখালেই হ'ব, তেনেকৈয়ে খোৱাৰ চলিছে আৰু। ভিডিঅ'টো কেনে পালে জনাব। কেইবাদিনো দিয়া নাই দীঘলীয়া ভিডিঅ', আজি দিলোঁ আৰু, ভাল লাগিছে যদি ফ'ল' কৰি দিব দেই।